স্বাগতম জনাইছো মই পল্লৱী অধিকাৰী ইউটিউব চেনেলৰ অইন এটা ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক কিছুমান গ্ৰাফ দেখাম বুলি ভাবিছোঁ। আপোনালোকে কমেণ্ট কৰি থকাৰ ভিতৰৰে হয় গ্ৰাফবোৰ। আপোনালোকে আগৰ পৰা বিচাৰি আহিছে কিছুমান গ্ৰাফ, তৰা ডিজাইন, তাৰপিছত জাপি, ঢোল তেনেকুৱাকৈ বিচাৰি থাকে। মই ভাবিলোঁ আজি আপোনালোকক দেখাওঁ। মোৰ ওচৰত যিখিনি আছিলে সেইখিনিয়ে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা পায় আপোনালোকে জনাব। মই আপোনালোকৰ কমেণ্টৰ সদায় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকে যিখিনি মোক বিচাৰে মই সদায় সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আপোনালোকে যেন ভাল পায়, মোৰ পৰা বিচৰা বস্তুখিনি যেন আপোনালোকে পায়, সেইটোৱে মই বিচাৰোঁ আৰু মই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বিচৰা বস্তুবোৰ আপোনালোকে চাই থাকক। ভিডিঅ'টো কেনেকুৱা পায় শেষত কমেণ্ট কৰি জনাব। আৰু বস্তু মই আপোনালোকক দেখাওঁ গ্ৰাফে হয়। এইটো চাওক, যদি কোনোবাই নিজৰ কাজিন ব্ৰাদাৰ বা নিজৰ ব্ৰাদাৰ, ভাইটি, দাদাৰ কাৰণে বিয়াৰ কাৰণে গোঁঠা গামোচা তাঁতশালত লগাই বৈ দিব বিচাৰে, আৰু নিজৰ ফালৰ পৰা কিবা এটা গিফ্ট, নিজে পাৰা কামটো সেইটোৰ পৰা এটা স্পেচিয়েল গিফ্ট হিচাপে যদি দিব বিচাৰে, তেতিয়াহ'লে এইটো আপোনালোকে উঠাই দিব পাৰিব। এইটো মই নিজে বনাইছোঁ গ্ৰাফত, নিজৰ আইডিয়া মতে নিজে বনাইছোঁ। এই আখৰ চাওক, ইয়াতে মই উঠাইছোঁ হেপী মেৰিড লাইফ ব্ৰ'। এইটো মই বনাই মোৰ দাদাৰ বিয়াত মই নিজৰ ফালৰ পৰা স্পেচিয়েলি এখন গোঁঠা গামোচা গিফ্ট কৰিছিলোঁ। চাওক, যদি আপোনালোকেও এনেকুৱাকৈ বনাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই গ্ৰাফটো ফটো মাৰি দি দিম। আজি এনেকুৱাকৈ দেখালোঁ। ধন্যবাদ। ভিডিঅ'টো চাব। আপোনালোকৰ কমেণ্ট কৰি বিচৰা বস্তুখিনি মই আপোনালোকক দেখাইছোঁ। এয়া হৈছে বাটাৰফ্লাইৰ মই 3টামান দিছোঁ, সৰু ডাঙৰ তেনেকুৱাকৈ। এয়া হৈছে জাপিৰো মই ঠিক তেনেকৈ 3-4টামান দিছোঁ। এয়া চাই থাকক, স্ক্ৰীনশ্বট লৈ ল'ব। আপোনালোকে বিচৰা বস্তুখিনি দিবলৈ ট্ৰাই কৰিছোঁ। এয়া হৈছে ময়ূৰৰ মই 2টা দিছোঁ, এইটো এটা। এয়া হৈছে জোনবিৰিৰ 2টা দিছোঁ, এটা হৈছে সৰু আৰু এটা ডাঙৰ। এয়া আৰু তৰা ডিজাইনৰ মই বহুতকেইটা দিছোঁ। এয়া চাই থাকক, এইটো এটা তৰা ডিজাইনৰ ডাঙৰ বুটা, এইটো এটা। এইটো চিনি নাপাবও পাৰে, নাপালে আৰু পিছত দি দিম মই। এইটো এটা তৰা ডিজাইনৰ বুটা আৰু আছে। এইখিনি মই আজি আপোনালোকক দেখালোঁ, আৰু দিম। গ্ৰাফ বহুত আছে আৰু দিবলৈ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।